গুড মৰ্ণিং ফ্ৰেণ্ডছ, স্পেচিয়েল আছামলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজি হৈছে জানুৱাৰী 29 তাৰিখ মঙলবাৰ, গতিকে পলম নকৰি আজিৰ দিনটো ৰাশিফলটো চাওঁ আহক। ত' প্ৰথমতে আছে মেঘ ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ মঙল, শুভ সংখ্যা 1 আৰু 9, শুভ ৰং ৰঙা, কৰ্মত দক্ষতা প্ৰকাশ, সামাজিক কামৰ মাজেদি মান মৰ্যাদা পাব। চাকৰিয়ালসকলে সম্ভৱস্থলত উদ্বোধন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব। দিনটোৰ কামত আগভাগ বাছুতে মাতৃ ৰাশিক লৈ আগবাঢ়ক, সফল হ'ব। তাৰপিছত আছে বৃষ ৰাশি। বৃষৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 2 আৰু 6, শুভ ৰং হালধীয়া, পাৰিবাৰিক জীৱন সুখেৰেই, আৰ্থিক উন্নতিৰ যুগ, শাৰীৰিক দিশত বিশেষ আমনি পাব, ভ্ৰমণ হ'ব পাৰে, বিদেশত থকা ব্যক্তিৰ প্ৰচুৰ উন্নতি, অনাৰহিত স্বামী ভাল পাব। মিথুনৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং বেঙুনীয়া, স্বাস্থ্যৰ প্ৰতি চকু ৰাখক, কোনোৱে ৰক্তজনিত অসুখত ভুগিব পাৰে, দাম্পত্য মধ্যম, আপুনি বন্ধু বান্ধৱ পৰিৱেশ ভাল পাব, বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি। তাৰপিছত হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ চন্দ্ৰ, শুভ সংখ্যা 2 আৰু 3, শুভ ৰং কলা, শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত, স্বাস্থ্যও কিছু দুৰ্বল, সন্মানহানিজনক পৰিস্থিতি এৰাই চলক, আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ থাকিব, দাম্পত্য সুখী। কৰ্কটৰ পিছত আছে সিংহ। সিংহৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ ৰবি, শুভ সংখ্যা 1 আৰু 9, শুভ ৰং মুগা, আৰ্থিক উন্নতিৰ যুগ, আপোনাৰ কথাৰে সুৰ যাতে কাৰোবাৰ মনত আঘাত দিয়ে লক্ষ্য ৰাখিব, ঘৰুৱা পৰিৱেশ খুব উন্নত নাপাব, বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা। সিংহৰ পিছত কন্যাৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং সেউজীয়া, বিভিন্ন সমস্যাই ব্যক্তিব্যস্ত কৰিলে আপুনি বিচক্ষণ বুদ্ধিৰ বলতে সেইবোৰ সহজে চম্ভালি ল'ব পাৰিব, বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি, প্ৰেম প্ৰীতি শুভ। কন্যাৰ পিছত তোলাৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 5 আৰু 6, শুভ ৰং গুলপীয়া, আকাংক্ষা বাঢ়িব, সামাজিক মান মৰ্যাদা প্ৰতিপ্ৰীতি অটুট থাকিব, ব্যৱসায় বিশেষকৈ কৃষি ব্যৱসায় প্ৰচুৰ উন্নতিৰ যুগ, বন্ধু বান্ধৱৰ লগত ভালকৈ থাকিবলৈ যত্ন কৰক। তোলাৰ পিছত আছে বৃশ্চিকৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ মঙল, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং গুলপীয়া, শৰীৰ খুব উন্নত নাপাব, কাৰো লগত মনোমালিন্য হ'ব পাৰে, সংগ দোষ এৰাই চলক, সাম্পত্য বুজাবুজি থাকিব। বৃশ্চিকৰ পিছত আছে ধনুৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং সোণালী, ভাগ্য উদয়ৰ শুভ সংখ্যা লাভ কৰোঁতে উৎসাহ পাব, নতুন সা সম্পত্তি লোৱাৰ কথা ভাবিব পাৰে, নিজৰ উপাৰ্জনৰ বলতে ধনী বুজাই কোনো দূৰ ভ্ৰমণৰ যোজা কৰিব পাৰে। ধনুৰ পিছত আছে মকৰৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 6 আৰু 7, শুভ ৰং কলা, শৰীৰ মধ্যম, পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাই, কথা বাৰ্তা বা কৰ্মস্পৃহা বুদ্ধিৰ পাব, তল খুচৰিয়াই আপোনাৰ অপজত গাবলৈ চাব। মকৰৰ পিছত আছে কুম্ভৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 4 আৰু 7, শুভ ৰং বেঙুনীয়া, আৰ্থিক উন্নতি আৰু যথেষ্ট খাতি লুকাত পৰিব, বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা, সংগীত আদি কলাত যোগ্যতা প্ৰকাশ, পাৰিবাৰিক জীৱনত বুজাবুজি থাকিব। কুম্ভৰ পিছত শেষৰটো হৈছে মীনৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 2 আৰু 3, শুভ ৰং ৰঙা, ভ্ৰমণ হ'ব, কোনোৱে দূৰ ভ্ৰমণৰ যোজা কৰিব পাৰে, স্বাস্থ্য উন্নতি পাব, বিয়া বাৰুৰ কথাত শুভ, ৰাশিত মংগল আৰু ৰাশিলৈ সকলে গ্ৰহেৰ দৃষ্টি পৰা সকলোৰে লগত সদ্ভাৱ সম্প্ৰীতি বাঢ়িব। চ' বন্ধুসকল, আজিৰ ৰাশিফল আছিল ইমানে আছিল। যদি প্ৰথমবাৰ মোৰ চেনেলটো হৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব। ধন্যবাদ।